নমস্কাৰ সকলোকে চন্দনস কিচেনলৈ স্বাগতম জনাইছো প্ৰিয় দৰ্শকসকল আমি সকলোৱে ঘিউ খাওঁ কাৰণ ঘিউ এবিধ পুষ্টিকৰ খাদ্য কিন্তু আপোনালোকে জানেনে যে আমি দোকানৰ পৰা যিসমূহ ঘিউ কিনো সেইসমূহ 100% পিওৰ নহয় যিমানে নামি দামী কোম্পানীৰ ঘিউ নিকিনিলেও সেইসমূহত কিবা নহয় কিবা পদাৰ্থ মিক্স হৈ থাকে আৰু এইসমূহৰ হেবনে আমাৰ বেমাৰ সৃষ্টি কৰিব পাৰে তাতে এইসমূহৰ দামো অত্যধিক তাৰ পৰিৱৰ্তে আমি ঘৰতে কম খৰচতে অতি কম সময়তে সহজৰে ঘিউ প্ৰস্তুত কৰিব পাৰো মই আজি আপোনালোকক দেখুৱাম কেনেকৈ আমি কম সময়তে ঘৰতে 100% পিওৰ ঘিউ প্ৰস্তুত কৰিব পাৰো আহক তেন্তে ভিডিওটো উপভোগ কৰক তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লওক এতিয়া আহক ভিডিওটো উপভোগ কৰো ঘিউ বনাবলৈ আমি গাখীৰ পগোৱাৰ পাছত ওপৰত যেটো চালি উৎপন্ন হয় হেতু ৰাখি যাব লাগিব আৰু ইয়াৰ পৰা আমি ঘিউখিনি প্ৰস্তুত কৰিম ইয়ে হৈছে আটাইতকৈ সহজ পদ্ধতি মই প্ৰায় 5 দিন এনেদৰে ৰাখি যোৱাৰ পাছত মোৰ এক বাটি সম্পূৰ্ণ হৈছে এতিয়া এইখিনি প্ৰথমতে আমি গৰম কেৰাহীৰ ওপৰত দি দিছো মিডিয়াম টু লো ফ্লেমত আমি ইয়াক অলপ সময়ৰ বাবে ভাজিব লাগিব আপোনালোকে ভাজুতে এইখিনি হেতাৰে লৰাই থাকিব যাতে কেৰাহীখনত লাগি নধৰে এনেদৰে আমি 100% পিওৰ ঘিউ প্ৰস্তুত কৰিব পাৰো আপোনালোকে দেখা পাইছে যে অলপ সময় ভজাৰ পাছত আমাৰ ঘিউখিনি পৃথক হ'বলৈ আৰম্ভ কৰিছে কিমান ধুনীয়াকৈ এতিয়া ইয়াক আমি চেকনিৰ সহায়ত চেকি লম এনেদৰে প্ৰস্তুত কৰা ঘিউৰ গোন্ধ অতি ভাল আৰু ইয়াক খাবলৈ খুব ভাল ইয়াক খালেহে আমি 100% ফল পাম যিহেতু ই 100% পিওৰ ঘিউ আমি এইখিনি এবাৰ চাকি লোৱাৰ পাছত পুনৰবাৰ মিশ্ৰণটো কেৰাহীত দি দিছো যাতে বাকি থকা ঘিউখিনিও তাৰ পৰা পৃথক হয় এনেদৰে আপোনালোকে প্ৰক্ৰিয়াটো 2-3 বাৰ ৰিপিট কৰিব আপোনালোকে এনেদৰে খুব কম সময়তে সহজেৰে ঘৰত ঘিউ প্ৰস্তুত কৰিব পাৰে এনেদৰে আপোনালোকে প্ৰস্তুত কৰিবচোন ঘিউ আশা কৰিছো আপোনালোকে এই ভিডিওটোৰ পৰা উপকৃত হ'ল এনেদৰে আপোনালোকে ঘৰত ঘিউ বনাই চাব আৰু আপোনালোকৰ মতামতবোৰ জনাব যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ